নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ফালৰ পৰা নতুন বছৰৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ অনাগত দিনবোৰ যাতে সকলোৰে সুখময় আৰু শান্তিময় হওক। আকৌ এটা নতুন ব্লগ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ, গতিকে স্বাগতম জনাইছোঁ সকলো বন্ধু বান্ধৱীলৈ আৰু আশা কৰিছোঁ প্ৰথমৰ পৰা শেষলৈকে মোৰ ব্লগটো উপভোগ কৰিব। আচলতে এইটো আছিলে পুৰণা বছৰৰ শেষৰ দিনটোৰ উপভোগ কৰা সময়খিনি, কিন্তু মই আচলতে নতুন বছৰৰ প্ৰথমটো ব্লগ হিচাপে দিছোঁ আৰু আপোনালোকে যাতে আঁকোৱালি লয় আৰু মোৰ ভিডিঅ'টো বহুত মৰম দিয়ে তাৰে আশা কৰিছোঁ। গতিকে ব'লক মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বিশেষকৈ ভিডিঅ'টো আৰম্ভণি কৰিছোঁ বছৰৰ শেষৰটো দিনত আমি উপভোগ কৰা সময়খিনিৰ মাজত তোলা দুকপিমান ফটোৰে। আৰু এয়া চাওকচোন, আমি বছৰৰ শেষৰটো দিনত আমি ধুনীয়া সময়বিলাক উপভোগ কৰিছোঁ এখন সাগৰৰ পাৰত। আৰু চাওকচোন, সাগৰখন ইমান ধুনীয়া মনোমোহা দৃশ্য। আজি বহুত বেছি মানুহ হৈছে, বছৰৰ যিহেতু শেষৰটো দিন, গতিকে বহুত বেছি মানুহ হৈছে, বহুত বেছি ভাল লাগিছে আৰু আমাৰ দেহাই বহুত বেছি ভাল পাইছে। এনেকৈ পানীৰ মাজত তাইক এৰি দিলে বহুতেই বেছি ভাল পায়, তাই এনেও পানী বহুত বেছি ভাল পায়। গতিকে চাওকচোন, তাই অকণোৱে ভয় খোৱা নাই। সাগৰখনৰ পানীখিনি যেতিয়া স্পীডত গুচি আহে তাইৰ কাষলৈ, কিন্তু তাই অকণো ভয় নাখায় আৰু ইফালে বাপেকে জীয়েকৰ লগত ধুনীয়াকৈ সময়খিনি পাৰ কৰিছে। আশা কৰিছোঁ আমি আহিব লগা নতুন বছৰটো যাতে এনেকৈ ধুনীয়াকৈ সময়খিনি পাৰ কৰিব পাৰোঁ আমাৰ দেহাৰ লগত আৰু সকলোৰে লগত, ঘৰখনৰ সকলোৰে লগত যাতে মিলিজুলি থাকিব পাৰোঁ, এইখিনিয়ে বিচাৰিছোঁ আৰু ভগৱানে আমাক শক্তি দিয়ক। যিখিনি পুৰণা বছৰটোৰ আৰু আমি এটা প্ৰতিশ্ৰুতি লৈছোঁ যে এই সাগৰখন যিমানেই বহল, সিমানেই বহল হওক আমাৰ অন্তৰখন আহিব লগা নতুন বছৰটোত। আৰু যিখিনি আমি পুৰণা বছৰত ভুল ক্ৰুটি কৰিছিলোঁ, সেইখিনি যাতে আমাৰ এই বহল সাগৰখনৰ পানীয়ে আঁতৰাই নিয়ে আমাৰ মনৰ মাজৰ পৰা। গতিকে সাগৰখনৰ পাৰত আমি সেয়াই প্ৰতিশ্ৰুতি ল'লোঁ আৰু আমাৰ দেহাৰ ইমান বেছি ভাল সময়বিলাক মই এনেকৈ সাঁচি ৰাখিলোঁ। চাওকচোন কিমান বেছি। আৰু বছৰটো শেষৰ দিনটো হিচাপে আমিতো অকল ভিডিঅ' বা ফটো বনাবলৈকেতো আমি যোৱা নাই, নহয় জানো? ধুনীয়াকৈ এসাঁজ খাবলৈও গৈছোঁ। গতিকে এখন ডাঙৰ ৰেষ্টুৰেণ্টলৈ বুলি সোমাই গ'লোঁ আৰু এয়া আমাৰ মানুহজনে চাই আছে কি খামনো। ধুনীয়াকৈ দুয়োটাই আলোচনা কৰাৰ পাছত আৰু সিদ্ধান্তটো হ'ল আৰু আমাৰ দেহা চাওকচোন কেনেকৈ শুই আছে, ইমান বেছি টোপনি। তাইক মই চকীখনতে বহাই দিলোঁ আৰু ময়ো ধুনীয়াকৈ চাই আছোঁ আৰু কি আহিব। কিন্তু অৱশেষত চিকেন মছলা আৰু থনবৰি ৰুটি নে কি বুলি কয় মই ভালকৈ নাজানো, তেনেকুৱা ৰুটি, আকৌ বাটাৰ ৰুটি এইবিলাক দিলে অৰ্ডাৰ আৰু ইতিমধ্যে আহি পালেহি আৰু এয়া আমি খাবলৈ লৈছোঁ ধুনীয়াকৈ। চাওকচোন, খোৱাৰ আগতে মই কিন্তু ফটো একপি মাৰি ল'লোঁ ধুনীয়াকৈ আৰু মোকো মাৰি দিলে ধুনীয়াকৈ। এয়া চাওক, আমাৰ দেহাকো অকণমান খুৱাই দিছোঁ আৰু আনন্দ উল্লাসৰ মাজেৰে পাৰ কৰাৰ পাছত আকৌ আহিলোঁ সাগৰখনৰ পাৰলৈ বুলি আৰু আমাৰ দেহাৰ লগত দুকপিমান ফটো মাৰিলোঁ। কেনেকুৱা আছে আপোনালোকে জনাবচোন দেই। আচলতে বছৰটোৰ শেষৰ দিন হিচাপে বহুত বেছি এনজয় কৰিলোঁ। আৰু এয়া চাওকচোন, শৈশৱকাললৈ মনত পৰি গৈছে। চাইকেল চলাই স্কুললৈ যোৱা প্ৰদৰ্শনীমূলক চাইকেলখন পাই ধুনীয়াকৈ ফটো উঠিলোঁ আৰু ভিডিঅ'ও কৰিছিলোঁ কিন্তু দেই, দিবলৈহে নহ'লে। আচলতে এইখিনি সময়খিনি জীৱনত মনত থাকি যোৱা সময়খিনি হৈ ৰ'ব, গতিকে সাঁচি ৰাখিলোঁ ইউটিউব চেনেলটোতে আৰু আপোনালোকে মৰম দিব বুলি আশা ৰাখিলোঁ। আৰু চাওকচোন, এয়া আমাৰ ছোৱালী মাক আৰু বাপেক। কেনেকুৱা লাগিছে জনাব দেই আপোনালোকে। জীৱনৰ বহুত বেছি ভাল লগা সময় এয়া আৰু পুৰণা বছৰটোৰ শেষৰ দিনটোৰ ফটো কেইকপি আপোনালোকৰ আগত শ্বেয়াৰ কৰি দিলোঁ। গতিকে আপোনালোকে মৰম দিব বুলি আশা ৰাখিছোঁ আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে শেষত জনাবলৈ নাপাহৰিব। গতিকে আজিৰ ভিডিঅ'টো মোৰ সামৰণি মাৰিবলৈ লৈছোঁ। শেষত দুকপিমান ফটোৰে আপোনালোকৰ আগত প্ৰকাশ কৰি দিছোঁ। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু চাওকচোন, সাগৰখনৰ পাৰৰ বালিবিলাকত আমাৰ দেহাই ইমান বেছি খেলিলে, তাই আহি ভাগৰ লাগিলে, গতিকে শুই পৰিলে। আজিলৈ বাই। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব।